আজি আছে দুখনকৈ ইম্পৰ্টেণ্ট মেটচ আৰু প্ৰথম মেটচখনৰ যদি কথা কওঁ মই ট্ৰাই নেশ্যন ছিৰিজত জিম্বাবৱে ভাৰ্চেছ ছাউথ আফ্ৰিকা। তো জিম্বাবৱে নিজৰ দুয়োখন মেটচ হাৰি আহিছে। প্ৰথম মেটচখন ছাউথ আফ্ৰিকাৰ লগত, ছেকেণ্ড মেটচখন নিউজিলেণ্ডৰ লগত। তো আজি আছে জিম্বাবৱেৰ থাৰ্ড মেটচ, ছাউথ আফ্ৰিকাৰো থাৰ্ড মেটচ, এখন হাৰিছে এখন জিকিছে। তো এটা টিমে 4খনকৈ মেটচ খেলিব আৰু 4খন মেটচৰ পিছত যোন দুটা টিমে হায়েষ্ট মেটচ জিকিব বা হায়েষ্ট পইণ্ট পাব, তো তাৰে ওপৰত মানে ফাইনেল খেলা হ'ব। তো এই মেটচখন 4:30টাৰ পৰা হ'ব ইণ্ডিয়ান টাইমতে 4:30 হাৰাৰে স্পৰ্টছ ক্লাবত হ'ব। আৰু এই মেটচখনত আপোনালোকে লাইভ ষ্ট্ৰিমিং দেখা পাব ফেনক'ড এপ্লিকেশ্যনটোত। আৰু আনদিনাৰ দৰে যদি মই প্ৰেডিকশ্যনৰ কথা কওঁ, মোৰ প্ৰেডিকশ্যন মতে আজি ছাউথ আফ্ৰিকা জিকিব লাগে। আপোনালোকে কওক কমেণ্টত যে আপোনালোকৰ মতে কোন জিকিব এই মেটচখনত। এতিয়া যদি মই আহোঁ ছেকেণ্ড মেটচখনলৈ, ছেকেণ্ড মেটচখন আজি এটা নতুন T20 ছিৰিজ আৰম্ভ হ'ব, পাকিস্তান টুৰ অফ বাংলাদেশ। তো পাকিস্তানে বাংলাদেশ গৈ খেলিব। তো ফাৰ্ষ্ট T20 মেটচ হ'ব আৰু এই মেটচখন আপোনাৰ আছে শ্বেৰেবাংলা নেশ্যনেল ষ্টেডিয়ামত। আৰু ইণ্ডিয়ান টাইম মতে এইখন মেটচ হ'ব 5:30 পৰা, 5:30 পৰা। আৰু বাংলাদেশে অলৰেডি T20 ছিৰিজ জিকি আহিছে শ্ৰীলংকাৰ লগত, গতিকে এই ছিৰিজটো চাবলগীয়া হ'ব। আৰু পাকিস্তানৰ মোটামুটি কোনো ধৰণৰ মেটচ খেলা নাই ৰিচেণ্টলি। পাকিস্তানৰ কেপ্টেইন হ'ল ছালমান আলী আগা আৰু বাংলাদেশৰ কেপ্টেইন হ'ল লিটন দাস। তো এই ছিৰিজটোও চাবলগীয়া হ'ব। তো এই মেটচখন আপোনালোকৰ টেলিকাষ্ট কৰিব, কোনো টিভি চেনেলত টেলিকাষ্ট নকৰে। এইখন মেটচো ফেনক'ডত টেলিকাষ্ট কৰা হ'ব। আৰু এইখন মেটচৰ প্ৰেডিকশ্যন মই আপোনালোকৰ ওচৰত এৰি দিছোঁ, আপোনালোকে কমেণ্টত জনাওক যে কোন জিকিব।